বন্ধুসকল আজি মই আপোনালোকৰ বাবে এনেকুৱা এটা এপছ লৈছোঁ য'ত নেকি আপোনালোকে জাষ্ট এপটো ইনষ্টল কৰাৰ বাবে কিন্তু 500 লৈকে পাই যাব। মিনিমাম আপোনালোকে 300 এটা পাবই। চাওক ইয়াতে মই 300 কেৰী পেক পাই গৈছোঁ আৰু আপোনালোকে প্ৰতিটো ৰেফাৰৰ বাবে কিন্তু আপ টু 3000 টকালৈ পাব আৰু মিনিমাম আপোনালোকে কিন্তু 3000 টকা পাবই। মানে আপুনি সাইন আপ কৰাৰ লগে লগে কিন্তু আপ টু 500 মানে আপুনি 300 এটা পাবই। আপোনালোকে চাওক মোৰ সন্মুখত আপোনালোকে তো এই এপটোৰ কি অফাৰ চলি আছে, কেনেকৈ আপোনালোকে ইনকাম কৰিব সকলো মই বুজাই দিম। আপোনালোকে ষ্টেপ বাই ষ্টেপ ভিডিঅ'টো চাই থাকক আৰু ইয়াতে কিন্তু কেৱাইচি কৰিবলৈ কোনো ধৰণৰ ডকুমেণ্টছ তেনেকুৱা প্ৰয়োজন নাই। জাষ্ট আপোনাৰ পেন কাৰ্ডটো প্ৰয়োজন হ'ব। ইয়াতে আপোনাৰ আধাৰ কাৰ্ড নোহোৱাকৈ কিন্তু আপোনালোকে কেৱাইচিটো কৰিবলৈ পাৰিব আৰু আপোনালোকে আধাৰ কাৰ্ড নোহোৱাকৈ কিন্তু ইয়াৰ পৰা ইনকাম কৰিব পাৰিব। তো মই এতিয়া আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাম যে আপোনালোকে কেনেকৈ ইয়াৰ পৰা ইনকাম কৰিব। মই আপোনালোকৰ বাবে ভিডিঅ'টো ডিছক্ৰিপশ্যনৰ লিংক দি থৈছোঁ। আপোনালোকে জাষ্ট সেই লিংকত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাক ডাইৰেক্ট প্লে ষ্টৰত লৈ যাব। আপোনালোকে প্লে ষ্টৰৰ পৰা এই এপটো ইনষ্টল কৰিব। আপোনালোকে দেখা পাইছে নাভি মিউচুৱেল ফাণ্ড, আপোনালোকে এইটো ইনষ্টল কৰিব আৰু মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাম যে আপোনালোকে কেনেকৈ সাইন আপৰ টকা পাব, কেনেকৈ আপোনালোকে ৰেফাৰ কৰি ইনকাম কৰিব পাৰিব, সকলো জানিব পাৰিব। গতিকে আপুনি ভিডিঅ'টো অলপ স্কিপ নকৰিব। যদি আপুনি স্কিপ কৰি দিয়ে তেনেকৈ বুজি নাপায়, আপুনি সাইন আপৰ টকাও নাপায়। তো যেতিয়া নেকি আপোনাৰ ইনষ্টল হৈ যাব, ইনষ্টল হোৱাৰ পিছত জাষ্ট আপুনি অ'পেন কৰিব। অ'পেন কৰাৰ পিছত অলপ ৱেইট কৰিব। চাওক এতিয়া আপোনাৰ মোবাইল নাম্বাৰটো খুজি আছে। আপুনি আপোনাৰ মোবাইল নাম্বাৰটো দিব। মোবাইল নাম্বাৰটো দি জাষ্ট আপুনি গেট OTP অপশ্যনত ক্লিক কৰি দিব। গেট OTP অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এনেকুৱাকৈ লোকেশ্যন খুজিব, এলাউ খুজিব। আপুনি এলাউ কৰি দিব। এলাউ কৰাৰ পিছত আপোনাৰ মোবাইলত এটা OTP আহিব। OTPটো আপোনালোকে ভৰাই দিব লাগিব। OTP দি যেতিয়া লগইন কৰিব, লগইন কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। তো যেতিয়া অ'পেন হ'ব, অ'পেন হোৱাৰ পিছত আপোনালোকে জাষ্ট কি কৰিব, আপোনাৰ ইয়াতে সৰু এটা KYC কৰিব লাগিব। তো আপোনালোকে কেনেকৈ 500টো পাব সাইন আপৰ সেইটো মই দেখুৱাইছোঁ। আপুনি জাষ্ট এই যিটো ইনভেষ্ট অপশ্যন আছে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে দেখিব আছে অপশ্যনত ক্লিক কৰাৰ লগে লগে চাওক ওপৰফালে দেখিব আছে কেছ ৰিৱাৰ্ড। মই আপোনালোকক দেখুৱাইছোঁ। ইয়াতে চাওক কেছ ৰিৱাৰ্ড আপ টু 250 অন একাউণ্ট ছেটআপ। অৰ্থাৎ আপুনি ইয়াতে একাউণ্টটো ছেটআপ কৰাৰ বাবে 250 পাব। ইয়াৰ পিছত চাওক উইন এছট এক্সট্ৰা গ'ল্ড আপ টু 250। আপোনালোকে আৰু এটা সৰু ইনভেষ্ট কৰাৰ লগে লগে আপোনালোকে 250 পাব আৰু এই সৰু ইনভেষ্টটো মাত্ৰ 10 টকা আপুনি কৰিলেও হৈ যাব। তো প্ৰথমতে আপোনালোকে কি কৰিব, KYCটো কমপ্লিট কৰিব। KYCটো কমপ্লিট কৰাৰ বাবে এই যিটো অপশ্যন আছে কেছ ৰিৱাৰ্ড আপ টু 250 আপোনালোকে ভালকৈ মন কৰিব। এই যিটো অপশ্যন আছে ছেটআপ অপশ্যন, আপোনালোকে ছেটআপ একাউণ্ট অপশ্যনত ক্লিক কৰি দিব। যেতিয়াই আপুনি একাউণ্ট ছেটআপ অপশ্যনত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে চাব আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি গৈছে। তো ইয়াতে আপুনি কি কৰিব, আপোনাৰ নেমটো দি দিব, আপোনাৰ পেন কাৰ্ডত যেনেকুৱা পাইছে। দিয়াৰ পিছত আপুনি নেক্সট অপশ্যনত ক্লিক কৰিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা হৈ যাব। ইয়াতে আপুনি কি কৰিব, আপোনাৰ পেন কাৰ্ডৰ নাম্বাৰটো দিব এণ্ড আপুনি আকৌ নেক্সট অপশ্যনত ক্লিক কৰি দিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ হোল্ড অন মানে অলপ ৱেইট কৰিব। তাৰপিছত ইয়াতে আপুনি জাষ্ট আপোনাৰ ইমেইলটো দিব আৰু ইয়াতে আপুনি আপোনাৰ যিকোনো চিংগল নেম মেৰিট আপুনি দিব। ইয়াতে ডেট অফ বাৰ্থটো দি আপুনি জাষ্ট নেক্সট অপশ্যনত ক্লিক কৰিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ লগে লগে এই অপশ্যনটো আহিব পাৰে। ইয়াতে চাওক আপোনাৰ টাইপ অফ অকুপেশ্যন আপুনি দিব। ইয়াতে আপুনি চেলাৰী আপুনি যিকোনো এটা চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত ইয়াতে চাওক এনুৱেল ইনকাম যিটো আছে চিলেক্ট কৰিব। আপুনি নেক্সট অপশ্যনত ক্লিক কৰিব। এলাউ কৰি দিব। ইয়াতে এলাউ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। এতিয়া চাওক আপোনালোকৰ ফালে এতিয়া চাওক ছেটআপ একাউণ্ট উইন RS 250 বুলি শ্ব' কৰি আছে। তো আপুনি জাষ্ট কি কৰিব, বেংক ডিটেইলছ যিটো অপশ্যন আছে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াতে দুটাকৈ অপশ্যন পাব। এটা হ'ল ইউ পি ইউজিং আৰু হ'ল এতিয়া হ'ল ইউজিং বেংক ডিটেইলছ। তো আপোনালোকে ইউ পি আই অপশ্যন ক্লিক কৰি জাষ্ট আপুনি কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিব। আপুনি জাষ্ট ইয়াতে বেংক ডিটেইলছ ভৰাৰ দৰকাৰ নাই। জাষ্ট আপোনাৰ ফোন পে, গুগল পে যিকোনো এটা ইয়াতে চিলেক্ট কৰি দিলেই হ'ব। তো মই ইয়াতে মোৰ ফোন পে'টো চিলেক্ট কৰি আছোঁ। তাৰপিছত এনেকুৱাকৈ আপোনাৰ বেংকৰ পৰা এটা পে অপশ্যনত ক্লিক কৰি আপুনি মাত্ৰ 1 টকা এটা পে কৰিলে আপোনাৰ বেংক একাউণ্টটো ডিটেক্ট হৈ যাব। ফ্ৰেণ্ডসকল মই কিন্তু ইয়াতে 1 টকা এটা পে'মেণ্ট কৰি দিছোঁ। মানে মোৰ এই একাউণ্টৰ সৈতে যিটো বেংক একাউণ্ট সেইটো ছেটআপ হৈ গ'ল। এতিয়া চাওক ইয়াতে দেখিব পাইছে মোৰ সকলো ডিটেইলছ আহি গৈছে। মই জাষ্ট ইয়াতে কনফাৰ্ম অপশ্যনত ক্লিক কৰি দিম। কনফাৰ্ম অপশ্যনত ক্লিক কৰাৰ লগে লগে কি হ'ব, মোৰ বেংক একাউণ্টটো লিংক হৈ যাব আৰু মোৰ এই যিটো এপছত KYCৰ বাবে কিন্তু মই ৰিৱাৰ্ড এটা লাভ কৰিম। ৰিৱাৰ্ডটো চোৱাৰ বাবে আপোনালোকে কি কৰিব, এই যিটো প্ৰফাইল অপশ্যন আছে ইয়াতে ক্লিক কৰাৰ পিছত এই যিটো ৰিৱাৰ্ড অপশ্যন আছে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ ৰিৱাৰ্ডটো শ্ব' কৰিব। ইয়াতে চাওক মই কিন্তু জাষ্ট এতিয়াই কৰিছোঁ, লগে লগে শ্ব' কৰা নাই, কিন্তু আপোনাৰ অলপ সময়ৰ ভিতৰতে শ্ব' কৰিব। তাৰপিছত মই বেক হৈ আহি গ'লোঁ। বেক হৈ অহাৰ পিছত আকৌ ইনভেষ্ট অপশ্যনত ক্লিক কৰিলোঁ। প্ৰথম যিটো আপোনাৰ 250 আছিল সেইটো হ'ল আপোনাৰ KYCৰ বাবে আৰু দ্বিতীয়টো হ'ল আপুনি সৰু এটা ইনভেষ্ট কৰিব লাগিব। ইনভেষ্ট কৰাৰ বাবে ইয়াতে চাওক RS 250 আপোনালোকে পাব। সৰু এটা ইনভেষ্ট কৰাৰ বাবে মই জাষ্ট ইয়াতে বাই গ'ল্ড অপশ্যনত ক্লিক কৰিলোঁ। বাই গ'ল্ড অপশ্যনত ক্লিক কৰাৰ লগে লগে আপুনি 10 টকা কিনক, 20 টকা কিনক, যিকোনো পৰিমাণৰ টকাৰ আপোনালোকে গ'ল্ড বাই কৰিব পাৰিব। মই জাষ্ট ইয়াতে কি কৰিম, মই জাষ্ট ইয়াতে ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পিছত ইয়াতে চাওক মই কি কৰিম, মই 20 টকা এটা গ'ল্ড বাই কৰিম। মই 20 টকা বাই দিলোঁ। তাৰপিছত জাষ্ট ইয়াতে প্ৰচেড টু বাই অপশ্যনত ক্লিক কৰি দিলোঁ। প্ৰচেড টু বাই অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনাৰ নামটো দিব, এটা আকৌ আপোনাৰ পেন কাৰ্ডৰ নাম্বাৰ দিব, এটা আপোনাৰ পিন কোডটো দিব। পিন কোডটো দি আপুনি জাষ্ট কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিব। ফ্ৰেণ্ডসকল ইয়াতে চাওক মই জাষ্ট কি কৈছোঁ, মোৰ নেম ইয়াতে পেন নাম্বাৰ তাৰপিছত পিন কোডটো ভৰাই দি মই জাষ্ট কণ্টিনিউ অপশ্যনত ক্লিক কৰিলোঁ। কণ্টিনিউ অপশ্যনত ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ ভেৰিফাই হ'ব, তাত পেন কাৰ্ডটো ভেৰিফাই হ'ব। ইয়াতে চাওক পেন কাৰ্ড ভেৰিফাইড ছাকচেছফুলি দেখুৱাই আছে। তাৰপিছত আপুনি জাষ্ট কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিব লাগিব। কণ্টিনিউ অপশ্যনত ক্লিক কৰাৰ লগে লগে আপুনি যে 20 টকা পে'মেণ্ট কৰিব, এই 20 টকা পে'মেণ্ট কৰাৰ বাবে আপুনি পে' নাও অপশ্যনত ক্লিক কৰিব আৰু আপুনি ফোন পে'ৰ জৰিয়তে বা গুগল পে'ৰ জৰিয়তে মই যেনেকৈ আগত যিটো 1 টকা আপোনাকে হেৰি কৰিছিল ঠিক তেনেকুৱাকৈ কৰিব। তো ইয়াতে চাওক মই লোডিং দেখুৱাই আছে। ইয়াতে মই ফোন পে'ৰ জৰিয়তে বা গুগল পে'ৰ জৰিয়তে মই ফোন পে'ত ক্লিক কৰিলোঁ। ফোন পে'ৰ জৰিয়তে মই 20 টকাটো পে'মেণ্ট কৰি দিম। তো ইয়াতে মই ক্লিক কৰি দিলোঁ। আপুনি 20 টকা 30 টকা যিমান বেছি মানে আপুনি ইয়াতে ইনভেষ্ট কৰিব সিমান বেছি আপুনি টকা পাব। তো মই ইয়াতে চাওক আকৌ মই এই বেংকটো চিলেক্ট কৰি দিলোঁ। পে অপশ্যনত ক্লিক কৰি দিলোঁ। পে অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে মই পাছৱৰ্ডটো ভৰাই দিম। মই জাষ্ট ইয়াতে পাছৱৰ্ডটো ভৰাই দিলোঁ। এতিয়া জাষ্ট মই পে'মেণ্টটো কৰি দিম। আপোনালোকে জাষ্ট অলপ ৱেইট কৰিব লাগিব। মই আপোনাক লাইভ দেখুৱাই আছোঁ কেনেকুৱাকৈ ইনকাম হয়।
ইয়াতে চাওক মোৰ কিন্তু 20 টকাটো পেমেণ্ট হৈ গ'ল মই জাষ্ট ইয়াতে এলাউ কৰি দিলোঁ এলাউ কৰাৰ পিছত আপোনালোকে লাইভ চাই থাকক মই ইয়াতে চাওক ৱেটিং ফৰ পেমেণ্ট কনফাৰ্ম এনেকুৱাকৈ শ্ব' কৰি আছে ইয়াতে মোৰ পেমেণ্টটো কনফাৰ্ম বুলি শ্ব' কৰি আছে পেমেণ্টটো কনফাৰ্ম হোৱাৰ লগে লগে কিন্তু মোৰ ইনভেষ্ট হৈ যাব ইয়াতে চাওক মোৰ ইনভেষ্ট হৈ গৈছে মই জাষ্ট নেক্সট অপশ্যনত ক্লিক কৰি দিলোঁ আৰু ইয়াতে চাওক মোৰ ইনভেষ্ট হৈ গ'ল ইয়াতে চাওক মই কিমান টকা পাইছোঁ ৰিৱাৰ্ড পাইছোঁ মই 50 টকা ইয়াতে মই দেখুৱাই আছোঁ ইয়াতে মই 50 টকা কিন্তু এক্সট্ৰা এটা পাই গ'লোঁ তো ইয়াতে চাওক 50 টকা এটা পালোঁ আৰু ইয়াতে 20 টকা মই ইনভেষ্ট কৰিলোঁ 70 টকা হ'ল যেতিয়া আপুনি ইনভেষ্ট কৰিব ইনভেষ্ট কৰাৰ পিছত আপুনি জাষ্ট কি কৰিব এই যিটো মাই ৰিৱাৰ্ড অপশ্যন আছে ইয়াতে গুচি যাব ইয়াতে ক্লিক কৰাৰ লগে লগে চাব আপোনাৰ ৰিৱাৰ্ড অপশ্যনত অহাৰ পিছত ইয়াতে চাব আপুনি সাইন আপ কৰাৰ বাবে কিমানকৈ পাইছে আৰু আপুনি পাৰ ৰেফাৰত কিমান পায় সেইটো পিছত শ্ব' কৰিব কিন্তু আপোনালোকে সাইন আপ কৰাৰ লগে লগে কিন্তু এনেকুৱাকৈ ৰিৱাৰ্ড এটা পাব আৰু আপুনি যে ইনভেষ্ট কৰিলে ধৰক আপুনি 20 টকা 30 টকা ইনভেষ্ট কৰিলে আৰু এক্সট্ৰা এটা কিন্তু আপোনালোকে টকা পাই যাব অৰ্থাৎ ইনভেষ্ট কৰাৰ বাবে এটা পাব আৰু সাইন আপ প্ৰচেছটো কমপ্লিট কৰাৰ পাব অৰ্থাৎ আপোনালোকে দুটা ষ্টেপত কিন্তু এই টকাখিনি লাভ কৰিব এতিয়া মূল কথাটো হ'ল যে আপোনালোকে ৰেফাৰ কৰি কেনেকৈ ইনকাম কৰিব ৰেফাৰ কৰি ইনকাম কৰাৰ বাবে আপোনালোকে জাষ্ট তলফালে যিটো অপশ্যন দেখিব আছে প্ৰফাইল অপশ্যন ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে এই যিটো অপশ্যন দেখিবলৈ পাইছে ৰেফাৰ এণ্ড আৰ্ণ আপোনালোকে শ্বেয়াৰ ৰেফাৰ এণ্ড আৰ্ণ অপশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে চাওক ৰেফাৰ এণ্ড আপ টু 30,000 বুলি দেখুৱাইছে আপোনালোকে প্ৰতিটো ৰেফাৰৰ বাবে 300 টকা পাব ইয়াতে কিন্তু কোনো ধৰণৰ কম নহয় মানে আপুনি 100% 300 টকা পাব কিন্তু আপুনি যাক ৰেফাৰ কৰিব সেইজনে কিন্তু কেচিটো কমপ্লিট কৰিব লাগিব প্লাছ আপুনি 10 টকা বা 20 টকাৰ এটা ইনভেষ্ট কৰিব লাগিব আপুনি যাক ৰেফাৰ কৰিব সেইজনেও কৰিব লাগিব বা আপুনিও কিন্তু কৰিব লাগিব এই কথাটো আপোনালোকে মন কৰিব অন্যথা কিন্তু আপোনালোকে ৰেফাৰেলৰ টকা লাভ নকৰে যেনেকৈ আশা কৰিছোঁ বুজি পাইছে আৰু যদি কোনো ধৰণৰ অসুবিধা হৈছে নিশ্চয় কমেণ্ট